অইন দিনাৰ দৰে আজিও পাভি আৰু বিকি সিহঁতৰ বন্ধু ৰাজ আৰু দীপৰ লগত বহি দলঙৰ মূৰত আড্ডা দি আছে। আজি তামাম গৰম দিছে ন ভাইহঁত? হয় তামাম গৰম দিছে। সেইটোচোন জিন্তু। হয়তো পিছে তাৰ লগত সেইজনী আকৌ কোন? ভাই জিন্তু ক'ৰ পৰা আহিলি? এক লৈ আহিলোঁ চকৰ পৰা। তোমাৰ চকু জুৰিত কিনো মায়া আছে, কাঢ়ি নিলা মন মোৰ গোপনে গোপনে, মৰম জাগিছে হৃদয়তে তোমাৰে। গৈ থাকোঁতো এতিয়া। যা ঐ কি চাই আছ? এয়াই আছিল অভি আৰু ৰাণীৰ প্ৰথম চকুৰ চিনাকি। ঐ এই নৈখনলৈ চাচোন, ইমান ধুনীয়া ন? কি নৈ এইখন? আই নৈ এখন, ব'ল এতিয়া গৈ থাকোঁ। অভি কলেজ যাবলৈ আহিলি? পিছে আৰু কোন? কালি চিনাকি হ'বলৈ নহ'ল ন? এয়া ৰাণী, মোৰ মাহীৰ ছোৱালী। আৰু ৰাণী এয়া অভি, মোৰ লগৰে। পিছে মোৰ দেৰি হ'ল, গৈ থাকোঁ দে। যা যা। ঐ তই চাই থাকিবি নে যাবি? সেইটো ব'ল। ঐ কি ভাবি আছ? ঘৰ নাযাওঁ নি? নাই একো হ'ব নাই, ব'ল। এবাৰ ইনষ্টাত চাওঁচোন। ৰাণী পাই গ'ল, ফ'ল' ৰিকুৱেষ্ট এটা পঠাই দিওঁ। একচেপ্ট কৰিছেচোন, মেছেজ এটাকে দি দিওঁ। মোক চিনি পাইছানে? পাইছোঁ দিয়া, কোৱা। কি কৰিছা? তোমাৰ কথাকে ভাবি আছোঁ। কি? মোৰ কথা? নহয় মানে, কি যে কৈ পালোঁ। বুজিছোঁ। পিছে তোমাৰ ঘৰত কোন কোন আছে? এনেকৈ সিহঁতৰ মাজত কথা আৰম্ভ হ'ল। মনতে পাপুৰ ফুলে, সাগৰ গভীৰ মৰম উপচাই দিন যেন লাগে। তুমি হাঁহিলে মনতে পাপুৰ ফুলে, সাগৰ গভীৰ মৰম
উপচাই দিম যেন লাগে ঐ কি কৰিছ ইয়াত নাই অ' এনেই ঐ বিকি এটা কথাও কি কচোন বাৰু মই যে তাইক ভাল পাই পেলাইছোঁ কথাটো কম জানো যদি তাই বেয়া পায় কৈ দে নহ'লে তই চাই থাকোঁতে বেলেগে লৈ গুচি যাব তেনেকৈ নকবি ৰচোন এই বাদ দে এইবোৰ ব'ল এতিয়া কৈ থাকোঁ ব'ল গৈ থাকোঁ ঐ তোক কথা এটা ক'বলৈ আছে কম জানো যদি তই বেয়া পাৱ কি কথা ক আকৌ নক'লে বেয়া পাম কবিনে মই তোক প্ৰথম দেখা দিনাৰ পৰা তোৰ প্ৰেমত পৰিছিলোঁ ইমান দিনে ক'বলৈ সাহস কৰা নাছিলোঁ মই তোক ভাল পাই পেলাইছোঁ হয় নেকি কি হ'ল তই একো নকওঁ নেকি শুই থাক এতিয়া গুড নাইট ঐ পাগল উঠিলি নে নাই লাভ ইউ টু এটি পল তোমাৰ সতে থাকিব বিচাৰো সুখে দুখে তোমাৰ কাষতে যেনে কোৱা লাগে তোমাৰ মাজত বিলীন হম যেন লাগে মোৰ পৃথিৱী যেন তোমাতে মোৰ সপোনো থমকে তোমাতে 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 কিছুদিন থকাৰ পিছত আজি ৰাণী ঘৰলৈ যাব ওলালে গৈ থাকো দে যাবি পিছে জিন্টুৱে ৰাণীক গাড়ীত উঠাই থৈ আহিল ৰাণী গ'ল ঠিকেই কিন্তু তাই ঘৰ নাপালেগৈ ঐ ক'ৰ পৰা আহিলি সেইবিলাক বাদ দে আগতে ৰাণীৰ কথা কওঁ তাই ঘৰত যোৱাৰ পৰা দেখোন একো খবৰে পোৱা নাই মোবাইলটোও চুইচ অফ হৈ আছে কি হৈছে তাইৰ
তাই আৰু এই পৃথিৱীত নাইও অভি। কি কি কৈছ তই এইবোৰ? মই এতিয়া গৈ থাকোঁ। মই পাহৰিব পৰা নাই দুখেৰে ভৰা হৃদয় মোৰ তোমাৰ মৰম আকলো কিয় হৈ গ'লা দূৰ আজিও হিয়াত বাজে মোৰ প্ৰেমৰ মিঠা চিকুণ আজিও আছো ৰৈ তোমাৰ ছবি দিয়াতে নিষ্ঠুৰ নিয়তিয়ে অভিৰ জীৱনৰ পৰা তাইক চিৰদিনৰ বাবে কাঢ়ি লৈ গ'ল। জিন্তুৰ কথাখিনি শুনাৰ পিছত অভি তেতিয়াৰ পৰা অকলশৰে সময় অতিবাহিত কৰিবলৈ ল'লে, কাৰণ কম দিনৰ ভিতৰতে দুয়োৰে বহু আপোন হৈ পৰিছিল। ঐ কি হৈছে তোৰ? কিয় অকলে অকলে মন মাৰি ইয়াত বহি আছ? তাই আৰু এই পৃথিৱীত নাই অভি। কি কি হৈছে ভালকৈ কচোন। সময়ৰ সোঁতে সলনি কৰে সকলো, চিনাকিৰ পৰা অচিনাকিলৈ, পোৱাৰ পৰা হেৰুৱালৈ। বহু কম সময়ৰ ভিতৰতে দুয়োৰে বহু আপোন হৈ পৰিছিল, কিন্তু হঠাতে অহা এজাক কাল ধুমুহাৰ বাবে মুহূৰ্ততে টচ নচ হৈ গ'ল এটি মধুৰ সম্পৰ্ক আৰু মনৰ সকলো আশা।